নমস্কাৰ, মোৰ অংকিতাৰ এটা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা ডিজাইনৰ 3যোৰমান আছে আপোনালোকৰ ওচৰলৈ মই তেনেকুৱা মেখেলা চাদৰ লৈ আহিছোঁ। আপোনালোকৰ নিশ্চয় ভালে লাগিব আৰু যদিহে ভাল লাগে তেনেহ'লে স্ক্ৰীনত অৰ্ডাৰ নাম্বাৰ দিয়া আছে, অৰ্ডাৰো কৰিব পাৰিব। আহকচোন এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। এই দুইযোৰ চাওক, খুব ধুনীয়া হয়, সেম ডিজাইনৰে হয়। সেয়েহে মই আপোনালোকক মাত্ৰ এযোৰে ভালদৰে মেলি দেখাম, যিহেতু দুযোৰে সেম হয়, সেম ডিজাইন। আৰু ইয়াত কেৱল সেউজীয়া ৰংটোৰে বুটাবোৰ দিয়া হৈছে। খুব ধুনীয়া হয় কাপোৰ দুইযোৰ, আৰু আপোনালোকৰ নিশ্চয় কাপোৰ দুযোৰ ভালে লাগিব। খুব ধুনীয়া মানে আনকমন ডিজাইনৰ বুটা ব্যৱহাৰ কৰি মেখেলা চাদৰযোৰ বনাই দিয়া হৈছে। আৰু ইয়াত বুটাবিলাক খুব ঘন ঘনকৈ দিয়া হৈছে, আৰু যিটো আমাৰ ছাইড পাৰি বুলি কোৱা হয় বা পটি, ছাইড যিটো পটি থাকে বেলেগ কাপোৰত এক্সট্ৰাকৈ, কিন্তু ইয়াত এক্সট্ৰাকৈ বৈ দিয়া হোৱা নাই, ইয়াৰ লগতে ছাইড পটি কৰি বনাই দিয়া হৈছে। বা ছাইড পটি আপোনালোকে এক্সট্ৰাকৈ ল'ব লাগিলে এক্সট্ৰা এটা খৰচো আহি যায়। সেয়েহে ইয়াত ছাইড পটি মেখেলা চাদৰযোৰ বহুতেই বনাই দিয়া হৈছে খুব ধুনীয়াকৈ বুটাবোৰ দি, আৰু খুব মেহনত কৰি কাপোৰযোৰ বনাই দিয়া হৈছে। আপোনালোকে ওচৰে পাজৰে পিন্ধিব পাৰিব। আৰু এই কাপোৰযোৰ বেবী পিংক কালাৰৰ হয়। এয়া চাওক, মই মোৰ নিজৰ গাত লৈ দেখাইছোঁ। কেৱল সেউজীয়া ৰংটোৰে খুব ধুনীয়াকৈ বুটাবোৰ দিয়া হৈছে। এয়া চাওক, আৰু কাপোৰযোৰ খুব আহল বহল হয়, ডাঙৰ দীঘল হয়। আপোনালোক যদি কোনোবা শকত নতুবা ওখ আছে তেনেহ'লে পিন্ধিবলৈ কোনো প্ৰব্লেম নাপাব, আৰু যদি আপোনালোক চাপৰ হয় তেনেহ'লে কাপোৰযোৰ পিন্ধিবলৈ অলপ প্ৰব্লেম পাব, কিয়নো কাপোৰযোৰ বহুত বেছি আহল বহল হয়, ডাঙৰ দীঘল হয়। আৰু মই জনাওঁ যে মোৰ ঘৰ ৰঙিয়া পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট হয়। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব, আৰু যদি আপোনালোক দূৰৰ হয় তেতিয়া কোনো প্ৰব্লেম নাই। মই কুৰিয়াৰ ব্লু ডাৰ্টত কাপোৰবোৰ পঠাওঁ। মাত্ৰ 2 দিনত আপোনালোকৰ লোকেশ্যনলৈ পাই যাব, কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ। আৰু যিহেতু তাক ট্ৰেকিং নাম্বাৰ দিয়া থাকিব বা আপোনালোকে ৰিচিপ্টখন পায়ে যাব, হয়তো মানে কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনালোকৰ। আৰু যদি আপোনালোকে 2 দিনত নাপায় কাপোৰযোৰ তেনেহ'লে তাত ট্ৰেকিং নাম্বাৰ দিয়া থাকিব, ট্ৰেক কৰি চাব আপোনালোকে পাৰিব, বা আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে মই চাই দিব পাৰিম। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সোনকালে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত আপোনালোকে পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টিটো প্ৰেছ কৰি থৈ দিব। এইখন চাদৰ হয়, চাদৰখন মই আপোনালোকক দেখালোঁ। এয়া চাওক, মই এইটো আচল হয়। নেক্সট মই ইয়াৰ মেখেলাখন দেখাম। আৰু মেখেলা চাদৰযোৰ খুব ধুনীয়া ডিজাইন কৰি বনাই দিয়া হৈছে, আৰু এনেকুৱা 5 পিচমান হ'ব, অলপ বেলেগ ডিজাইনৰ হ'ব, বা বেলেগ বুটাকেইটাৰ কালাৰো অলপ বেলেগ হ'ব। সেনেকুৱা মেখেলা চাদৰো আপোনালোকে পাই যাব। এতিয়ালৈকে মানে শালতে আছে, কাটা হোৱা নাই। যদি আপোনালোকে বিচাৰে তেনেকুৱা পাই যাব আপোনালোকে। এইখন চাওক, এইখন মেখেলা হয়। মেখেলাখনো এনেকুৱা ডিজাইনত বনাই দিয়া হৈছে। এয়া চাওক, আৰু বহু ওপৰলৈকে বুটাবোৰ দিয়া হৈছে, খুব মেহনত কৰি বনাই দিয়া হৈছে, খুব ধুনীয়া এটা আনকমন ডিজাইনৰ হয়। আৰু এই কাপোৰযোৰৰ মূল্য মাত্ৰ 1000 টকা। আপোনালোকৰ যদি দামটোৰ লগত বা কাপোৰযোৰ পচন্দ হয় তেনেহ'লে আপোনালোকে পলম নকৰি সোনকালে বুকিংটো কৰি থ'ব। আৰু মই আগতেও জনাইছিলোঁ, যি আগতে পে'মেণ্ট কৰে মই তেওঁক সেই কাপোৰবোৰ দিওঁ, সেয়েহে আপোনালোকৰ মন পচন্দৰ হ'লে আপোনালোকে পলম নকৰিব। আৰু আপোনালোকে যদি মানে ওচৰৰ হয় তেতিয়াহ'লে মোৰ ঘৰৰ পৰা নিব পাৰিব কাপোৰবোৰ। আৰু মই জনাওঁ যে বহুতৰে এটা প্ৰশ্ন কৰি থাকে যে কেছ অন ডেলিভাৰী হ'বনে। আপোনালোক যদি ওচৰৰ হয়, বাইহাটা চাৰিআলি, ৰঙিয়া নতুবা পুথিমাৰী, কেছ অন ডেলিভাৰী হ'ব। বেছি ভিতৰুৱা ঠাইলৈ দিব যোৱা নাযায়, মেইন হাৱেৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব।
আজি মই আপোনালোকৰ ওচৰত এইযোৰে হাতেৰে বা মেখেলা চাদৰ লৈ আহিছিলোঁ আৰু দেখালোঁ ভালদৰে। কাপোৰযোৰ যদি আপোনালোকৰ মন পচন্দৰ হৈছে তেনেহ'লে এনেকুৱা 4 পিচমান হ'ব আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নাম্বাৰ দিয়া আছে। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।